ভকতকেইটা লগ পাই গ'লোঁ এয়া আমাৰ শিবিৰ সুমন আৰু হিমালয়ান ৰাইডাৰ নতুনকৈ লগ হৈছে আমাৰ লগত তো গাইছ মানে এতিয়া ৰাইড আমাৰ বিগিন আৰু এতিয়ালৈকে একো প্লেন হোৱা নাই ক'ত যাম কি কথা তো ইণ্ট্ৰ'টো দিলোঁ হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন এণ্ড এতিয়া ক'ত গৈ আছোঁ আমি নাজানো এণ্ড গাইছ মই কৈ আছিলোঁ মোৰ বাইকৰ চাউণ্ডটো মানে অলপ আপোনালোকে এতিয়া ডিফাৰেণ্ট পাইছে চাগে তো মানে মোৰ বাইকত S3 প্ৰজেক্ট এক্সজষ্ট লগাই ল'লোঁ আৰু সেইকাৰণে এতিয়া চাউণ্ডটো মানে পূৰা আল্টিমেট আহি আছে ভাল লাগিছে চলাই আৰু আমাৰ লগত আজি টোটেল বাইক 1 2 3 4 5খন বাইক আছে আৰু আজি চলো আহিছোঁ মানে পিলিয়ন লৈ অহা নাই লগত আজি পূৰা হুইলি চুইলি মৰা মুডত আছোঁ মানে আৰু আগত দানিছ জইন হ'ব বৰহোলাত অ'কে পুৰা হাইপাৰ ৰাইড চুৰু মানে একেবাৰে অ'কে ৰজাবাৰী চাৰিআলি পাই গ'লোহি অ'কে গাইছ তো এইখিনিতে ডেষ্টিনেশ্যনটো চিলেক্ট কৰি ল'লোঁ মানে ইয়াৰ পৰা এতিয়া আমি যাম চাংপাং ভিলেজ মানে এবাৰো যোৱা নাই আৰু ইয়াৰ পৰা এতিয়া গুগল মেপৰ মতে চাংপাং দেখাইছে 15 কিলোমিটাৰ আৰু সুমনে কৈ আছে তাৰ বোলে তেল কমি আছে আৰু এতিয়া যিটো ফালন দিছে এই দুঘাটত মানে ক'ত আহিব বহি বাৰু এনেকৈ অ'কে গাইছ তো এতিয়া গোটেইকেইটা ওলাই দিওঁ দানিছলৈ ৰখি আছোঁ দানিছ আহি পালেহি যাওঁ বাই বাই वरना तेरे को डर नहीं लगता তো মোক মানে বহুতে কমেণ্ট কৰি থাকে চাংপাং যাবা তো চাংপাং এবাৰো যোৱা নাই তো আজি আহিছোঁ ফাইনেলি আৰু এতিয়া অলপ লেটেই হৈছে বাৰু আমাৰ এতিয়া 3টা বাজি গ'ল ইয়াতে বৰহোলাতে তো একো নাই কেছ নাই আহোঁতে ৰাতি হ'লেও হ'ব মুঠতে এতিয়া ভিউটো চাবগৈ লাগে ভিউ মেইন এয়া গ'ল RPM ব্ৰেকাৰ অভিলাষ বৰা হিমালয়ান অ'কে গাইছ GoProটো হেং হৈ গৈছে মানে ক'ত হেং হ'ল গমেই নাপায় একোৱে কেমেৰাত কিমান জাষ্টিছ কৰিছে ক'ব নোৱাৰোঁ কিন্তু এইটো মানে ফ্ৰণ্টৰ পৰা বহুত ওখ পাহাৰটো ভিউ দেখো এতিয়া আমি চিধা যাব লাগিব এইডোখৰ ৰিয়েল অফ ৰ'ডিং হ'ব একো নাই এইবিলাক অফ ৰ'ডিং আমাৰ চেড'য়ে ইজি হেণ্ডেল কৰে মানে ভাল পায় চেড'য়ে অফ ৰ'ডিং আৰু লগতে ময়ো আমাৰ বাৰু প্ৰব্লেম নাই খালি দানিছৰে আৰু সুমনৰে অকণমান গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কম সিহঁতৰ অকণমান ষ্ট্ৰাগল কৰিবলগীয়া হ'ব একদম মানে এক্সট্ৰিম অফ ৰ'ডিং এইটো আৰু এইডোখৰ মানে অ'কে গাইছ তো এতিয়া আমি গোটেইকেইটা ৰাইড আকৌ ষ্টাৰ্ট হ'ব গোটেইকেইটা একে অকণমান ৰেষ্ট লৈ ল'লোঁ মানে ঐ শিবিৰ এই ৰ'বা শিবিৰক হেৰি কৰি দিওঁগৈ অঁ ক্লাছ প্লেট যাবগৈ এনেকৈ যিটো দিছে ভাল কৰা নাই খেলটো ব'লা সেনেকৈ উঠাই দিওঁগৈ বোলে নে এইকেইটা ঘূৰে অ'কে গাড়ী চব ফচি গ'ল মানে চাংপাং অহা মজা ইয়াতে ওলাই গৈছে ঐ ৰ'বা ইয়াত ক্লাছ প্লেট গ'ল নেকি অপা সেইকাৰণে লাগে ই কৈছে বোলে বাইক নেপেলাওঁ বুলি জানো বোলে এখন সুমনৰ RS দি গ'ল এইফালে হিমালয়ানৰ ক্লাছ প্লেট গ'ল মানে চেছ আৰু এইফালে হিমালয়ানখনৰ ক্লাছ প্লেট গ'ল এতিয়া মানে বহুত প্ৰব্লেম পৰিলে আৰু আপডোখৰতে ক্লাছ প্লেট গুচি গ'ল তো এতিয়া আগলৈও নাহিব পিছলৈও নাযাব অ'কে গাইছ তো এতিয়া কেছটো এনেকুৱা হ'ল একচুৱেলি কি হ'ল এইখনৰ এতিয়া আপোনাৰ ৰয়েল এনফিল্ড হিমালয়ান স্ক্ৰেম এইখন নতুনখন কিন্তু এতিয়া মানে এইডোখৰত উঠোতে ক্লাছ প্লেটখনক গৈছে নে অভাৰ হিট হৈছে গম পোৱা নাই এতিয়ালৈকে খালি মানে গাড়ীখনৰ এতিয়া পিক আপটো লোৱা নাই আৰু এইফালে বাকীকেইজন ৰখি আছে হা আৰু এইফালে অভিলাষ দা ভাগৰো এয়া GoPro অৱস্থা চাওক মানে বেটেৰী ফুলি গ'ল তো এতিয়া ব্লগিং কৰিছে তো মানে কেছটো কি হ'ল এতিয়া মানে GoPro বেটেৰীটো বেয়া হৈ থাকিলে চাৰ্জ শেষ হোৱাটো নহয় একেবাৰে গুচি গ'ল তো মানে এতিয়া অৰ্ডাৰ দিলে হ'ব বেটেৰী মানে পেটলা হৈ গ'ল খাই গ'ল গাইছ আপোনালোকে যে কাৰোবাৰ GoPro আছে কেতিয়া মানে এক্সট্ৰা চাৰ্জাৰ নিদিব এক্সট্ৰা চাৰ্জাৰ দিলে GoPro বেটেৰী বেয়া হয় সোনকালে মোৰ 2টা বেটেৰী গুচি গ'ল 2টা বেটেৰী আছিলে আগতে এটা বেয়া হ'ল এতিয়া এইটো বেয়া হ'ল চফা আৰু আমাৰ এয়া হিমালয়ান ৰাইডাৰ তোমাৰ কি হ'ল এক্সপিৰিয়েঞ্চ মই এক্সপেক্ট এটা কথা ক'ম স্কেম একেবাৰে বেকাৰ বাইক হয় বেকাৰ অফাৰ হিট হ'লে অফ হৈ যায় এতিয়াতো ইমানটো উঠিব হিমালয়ানক
এই ক্লাছ প্লেট জ্বলাৰ প্ৰব্লেম আছে। তো কেছ নাই আৰু এইখিনিতে ভিউ এটা দেখাই দিছোঁ আপোনালোকক জাষ্ট, আৰু বেছি ওপৰ যাব নোৱাৰো মানে বাইকৰ প্ৰব্লেম ন, এখন বাইক মানে ক্লাছ প্লেট গুচি গ'ল ন, সেইকাৰণে বেছি ওপৰলৈ নাযাওঁ আৰু এইখিনিতে আপোনালোকক ভ্লগিং দেখাইছোঁ। আৰু এইটো প্ৰ' পাণ্ডা। অ'কে গাইজ, তো এতিয়া মানে কি হ'ল, 2খন বাইক ওপৰৰ পৰা উদ্ধাৰ কৰিলোঁ আমি, আৰু এখন বাইক আছে, এখন সুমনৰ RS-খন। তো এতিয়া সেইখন এতিয়া উদ্ধাৰ কৰিবগৈ লাগিব। অ'কে গাইজ, মানে কেছটো কি এতিয়া, সুমনে দুবাৰ ক্ৰেছ কৰিলে ভয় কৰিছে উঠাবলৈ। बस हवा निकल गई। এই দিছে এইবাৰ আমাৰ দানিছক দি দিছে, আমাৰ প্ৰ' ৰাইডাৰ। অ'কে, ৰাস্তাত বেছি মানে কিমান ষ্ট্ৰাগল কৰিবলগীয়া হয়। তো এতিয়া মানে আমি ওলাই দিওঁ আৰু ইয়াৰ পৰা। চবৰে পানী পিয়াহত অৱস্থা নাই ন? অৱস্থা নাই, আৰু আপুনি ইমান ধুনীয়া কাম কৰিছে, মোৰ বাইকখন ঠিক কৰি দিলে। অ'কে, মানে ইয়াৰ কি হ'ল কেছটো, মানে এই ক্লাছডাল একদম পূৰা মানে প্লে অলপো নাছিলে, তো সেইকাৰণে এইখিনিত আগলৈ নাযাওঁ, এতিয়া অকণমান লুজ কৰি দিলোঁ, এতিয়া প্লে আহি গ'ল, অকণমান টানি দিয়ক অকণমান। সেইটো অকণমান প্লে আহি গ'ল, এতিয়া মানে কাম কৰিছে, এখন আগলৈ গৈছে, তো বিন্দাছ গৈ পামগৈ, কেছ নাই, হ'ব। মোৰ এক্সজষ্টডালো ইয়াতে দেখাই দিওঁ মানে, তো এইডালেই হ'ল এক্সজষ্ট, তো চাউণ্ডটো এতিয়া নুশুনাম আৰু তলত গৈ ভালকৈ শুনাম। অ'কে গাইজ, তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ, আৰু ক্লাছডাল অকণমান মানে প্লে এটা কৰি লওঁ, নহ'লে মোৰো ক্লাছ প্লেট যাবগৈ। ইয়াতে এডজাষ্ট কৰিব পাৰি, সেইকাৰণে আমাৰ ইমান টেনশ্যন নাই, মানে ফুল ক্লাছ ক'লেও ৰাখিব পাৰি, হাফ ক্লাছ ক'লেও কৰিব পাৰি। এনেকুৱা জেগাত আপোনালোকে আহিলে মানে এটা কাম কৰিব, মানে হেণ্ডেলডাল বেছি টাইটকৈ নধৰিব, হেণ্ডেলডাল লুজ কৰি এৰি দিব, মানে বাইকখন কোনফালে যায় আৰামত যাব লাগিব, তেতিয়া মানে পৰা চান্সটো কম থাকে। টেংকত পূৰা ভৰিয়ে গ্ৰিপটো লৈ ল'ব, আৰু হেণ্ডেল পূৰা লুজ এৰি দিব। আৰু কৰ্ণাৰিঙতো ছেইম কেছ, আপোনালোকে চাব, যদি হেণ্ডেল বেছি টাইটকৈ ধৰি থাকে, বেছি হেভি কৰ্ণাৰিং ল'ব নোৱাৰিব। অ'কে গাইজ, তো এতিয়া আমি চাংবাঙৰ পৰা আহিলোগৈ। এণ্ড গাইজ, আজি দেখিলে আৰু ভিডিঅ'ত কি হ'ল, হিমালয়ানখনৰ ক্লাছ প্লেট গ'ল। তো এতিয়া যেনে যোগাৰ কৰি মেলি বাৰু বাইকখন আনিলোঁ। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'ত চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব। তো বাই বাই গাইজ, so we'll see in my next video. Till then, bye bye.